Hey friends, welcome back to my YouTube channel. So guys, আজি আমি গৈ আছো আমাৰ গাঁৱত লগত আছে কি আমি বানপানী চোৱা নাই ইয়া দেখাবলৈ লৈ গৈ আছো আৰু ইয়াৰ লগে লগে মই এটা সৰুকে ব্লগ আৰম্ভ কৰি আছো ইয়া ইমান ধুনীয়া দেখা পায় আৰু আগলৈ চাই থাকক এইখিনিতো একো নহয় আৰু ইয়াৰ পিছত এনেকুৱা আমাৰ গাঁও চাব পাৰে গাইজ এয়া হ'ল পথাৰ খেতি আৰু এয়া ৰাস্তা আজিকালি কিয় তুমি থাকা দূৰণিতে মাছ মাৰি আছে মানুহে আৰু এইটো দাদা সুধিম মাছ পায় নে নাপায় আৰু আপোনালোকে চাই থাকক এয়া পথাৰ পুৰা পানী পায় নে নাপায় মাছ পায় নে নাপায় ৰাস্তা আৰু আমাৰ গাঁও চাব পাৰে পানীয়ে পানী পানীয়ে পানী এতিয়া যদি কিবা ইমাৰ্জেঞ্চি চিৰিয়াছ হয় কিবা সোমাব লগা হয় তেতিয়া সোমাব নোৱাৰে বাৰিষা সময় আকাশৰলে বহি যোৱা হীৰাত প্ৰণয়ৰে নৈ আজি লিখিম এতিয়া গৈ আছে তুমি আহিব খুজিলে হৃদয়ত বাজে তুমি চুব খুজিলে মৰহি পৰে নিশাৰ নীৰৱতা তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকা তুমি চুব খুজিলে মৰহি পৰে নিশাৰ নীৰৱতা অলে সপোনৰ তুমি এই ৰাগিনী তুমি হৃদয়ৰ শেৱালি তোমাতে আদি ৰাতি থম হিয়াত প্ৰণয়ৰে জোনাকী পাৰ নহ'লা হয় মই পাৰ হোৱাৰ কাৰণে পাৰ হৈছে নহ'লে এইবাৰত ৰাস্তাৰ কাম হৈছিল আৰু এইবাৰে ভাঙি লৈ গ'ল এয়া ৰাস্তাত পুৰা পানী সত্যনাৰায়ণপুৰ এল পি স্কুল এয়া চাব পাৰে পুৰা পানী আৰু ইয়াতকৈ পানী ডাঙৰ হয় তো এল পি স্কুলৰ ষ্টুডেণ্ট কেনেকুৱা হয় আপোনালোকে জানে কিমান সৰু সৰু আৰু ইয়াতে আহিব পাৰিব নেকি আপোনালোকক চাই থাকক আমি কিমান কষ্ট কৰি আহিলোঁ চ' গাইজ এইফালে দেখাই আছোঁ একফালে দেখালোঁ আৰু একফালে দেখাই আছোঁ চাই থাকক গাইজ স্কুলত ময়ো পঢ়িছিলোঁ পিয়াঞ্চু ব্লগাৰো পঢ়িছিল আৰু এনেকা কষ্ট কৰিয়ে আমি পঢ়িছিলোঁ আৰু এয়া পানী চ' গাইজ চাওক আমাৰ কিমান কষ্ট হৈছে আৰু এতিয়াতো আৰু সৰু সৰু তেতিয়া আমি অলপ ডাঙৰ ডাঙৰ আছিলোঁ তেতিয়া আমি এল পি স্কুল পাছ কৰিছোঁ আৰু এতিয়া আৰু সৰু সৰু ভাই ভণ্টিবিলাকে পুৰা কষ্ট ইহঁতে আহিব কেনেকৈ কঁকাললৈকে পানী হৈছে পুৰা ৰাস্তা বেয়া ভাঙা আছে এইটো কালভাৰ দিছিল কিন্তু ভাঙি গৈছে ষ্টুডেণ্টবিলাকে কেনেকৈ আহিব এয়া চিন্তাৰ কথা আৰু এয়া চাব পাৰে গছ বাগৰি গৈছে নদী পাই গ'লোঁ তো মই তললৈ গৈ আছোঁ আপোনালোকে চাই থাকক আৰু পিয়াঞ্চু ব্লগাৰে মই পিছে পিছে নামিব আৰু চাই থাকক এয়া পিয়াঞ্চু ব্লগাৰ আহি গ'লোঁ আৰু এতিয়া নামি আছে তললৈ পিয়াঞ্চু ব্লগাৰে স্পাইডাৰমেন নহয় যে পিছলি খালেও বেৰাত মানে ইয়াতে মাৰি দিম এনেকুৱা কৰি চাই থাকোঁ
আমি পাগলা দিয়া নদীত আহি পালোঁ আৰু আপোনালোকে যেতিয়া ভিডিঅ' শেষ কৰিম আৰু আগলৈ নাযাওঁ চেণ্ডেল অনা নাই আৰু পানীও নাই যি দেখাম বুলি ভাবিছিলোঁ সিয়ে নাই পানীয়ে নাই পুৱাতে পানী ডাঙৰ আছিল এতিয়া 12টা বাজে সেইকাৰণে পানী নায়ে পাগলা দিয়া নদী এনেকুৱা এই পানী আছে এই পানী নাই যেতিয়া আহে একবাৰে বুম পানী আহে ইমান দিন ব্লগ নাহিলে কিয় আৰু ব্লগ নাহে কিয় আৰু এই কাৰণ হ'ল মোৰ এটা প্ৰব্লেম হৈছে এইকাৰণে ইমান দিন ভিডিঅ' বনাব পৰা নাই আৰু আজি আহিলোঁ গাঁৱত পানী হোৱাৰ কাৰণে প্ৰিয়াংশু ব্লগে মোক ক'লে যে দুজনে বনাম বুলি আৰু সেইকাৰণে আহিলোঁ তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ' লাগিলে আৰু আপোনালোকে কেইটামান চিনেমেটিক চাওক আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি জনাই দিব তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ ৰঙা লাগে বুকু অনুভূতি ঢালি দিলা প্ৰেমৰে খুবা লাহে লাহে বাঢ়িছে তোমালৈ জানা মৰমৰে নৈ তুমি মোক জানো কৈ দিব ভিডিঅ'খন চাই কেনেকৈ লাগিল আৰু এইখিনি আছিল ভিডিঅ' তো নেক্সট ভিডিঅ'ত লগ পাম আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'খন চাই কিন্তু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰে তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগত ভাইটিৰ প্ৰিয়াংশু ব্লগ ইয়াৰো কৰি দিব তো আজিৰ ভিডিঅ'খিনিতে শেষ কৰিলোঁ